মহানগৰীত এতিয়া পিয়াপিদি ফুৰে একাংশ অস্ত্ৰধাৰী দুৰ্বৃত্ত নিজান পথত আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে পথচাৰী বা বাইক আৰোহীক দেওবাৰে সন্ধিয়া তেনে এক অনাকাংক্ষিত ঘটনাৰে সন্মুখীন হ'ল প্ৰাগ নিউজৰ 2 ভিডিঅ' জাৰ্নেলিষ্ট চাঞ্চল্যকৰ ডকাইতিৰ অপচেষ্টা সময় তেতিয়া নিশা প্ৰায় 9:30 বাজিছিল ভঙাগড় টিভি টাৱাৰৰ সমীপৰ এই স্থানতে সংঘটিত হৈছিল সেই চাঞ্চল্যকৰ ঘটনাটো আৰু ঘটনাৰ বলি হৈছিল প্ৰাগ নিউজৰ দুজনকৈ ভিডিঅ' জাৰ্নেলিষ্ট হয় ঠিক এইদৰেই দেওবাৰে সন্ধিয়া প্ৰাগ নিউজত 2 ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল ঠাকুৰীয়া আৰু পংকজ দাসী 10ম আৰক্ষী বেটেলিয়নৰ পৰা GMCH সংযোগী পথটোৰে ভঙাগড় অভিমুখে আহি আছিল সাংবাদিকক অনুসৰণ কৰিছিল এইদৰে এটা দুৰ্বৃত্তই হঠাৎ শ্যামল আৰু পংকজৰ বাইক আগচি ধৰিলে দুৰ্বৃত্তটোৱে বাইকৰ পৰা নামি উলিয়ালে পিষ্টল দেখুৱাই দাবী কৰিলে 20,000 টকা অন্যথা গুলিয়াই দিয়াৰ ভাবুকি সাংবাদিকে ক'লে আমাৰ লগত ইমান টকা নাই শ্যামল আৰু পংকজে প্ৰাগ নিউজৰ সাংবাদিক বুলি পৰিচয় দিয়া মুখত মাস্ক পিন্ধা দুৰ্বৃত্তই 2 সাংবাদিকৰ আই কাৰ্ড পৰীক্ষা কৰাৰ পিছত যাবলৈ দিয়ে এই ভয়াৱহ ঘটনাৰ সন্মুখীন হোৱা প্ৰাগ নিউজৰ সাংবাদিকৰ মুখেৰে শুনক সমগ্ৰ ঘটনা বাইকে এখন আমাক আহি ইয়াত ৰখাইছে ৰখাই পেলাই পিষ্টল দেখাই পেলাই কৈছে 20,000 টকা লাগে তেতিয়াই যাব দিব বোলে নহ'লে শ্বুট কৰি দিব বুলি কৈছে ল'ৰাজন যে মই পাছ চাছ বুলি দেখালোঁ পইচা নাই কাৰণে পইচা চাই পইচা পাছটো লৈ চাই পেলাই ল'ৰাজন পইচা নাপায় ল'ৰাজন লৈ গুচি পাছটো নিয়াৰে পাছটো মোক দিছে ল'ৰাজন গুচি গৈছে আৰু পিষ্টল মূৰত লগাই দিছে পিষ্টল এনেকৈ দেখাই দিছে প্ৰশ্ন উঠিছে 10ম আৰক্ষী বেটেলিয়নৰ নিচে কাষতে দুৰ্বৃত্তই পিষ্টল দেখুৱাই ডকাইতিৰ পৰিকল্পনাৰ সাহস ক'ত পালে মহানগৰ আৰক্ষীয়ে সুৰুঙাৰ সুযোগ লৈ ক্ৰমে শক্তিশালী হৈ উঠিছে নেকি অপৰাধী চক্ৰ ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক প্ৰাগ নিউজ